হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি নৱবৰ্ষৰ শুভকামনা জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো কিছু পলম হ'ল দেউতে আমি গাহৰিৰে আমি সকলোৱে মিলি এসাঁজ খাইছিলোঁ, তো তাকে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। পোনপ্ৰথমে চাহ খালোঁ আমি, তাৰপিছতে এয়া গাহৰি বইল কৰিবলৈ দিয়া হৈছে। তাৰপিছত কেৰাহী বহাই দিয়া হৈছে। কেৰাহী গৰম হোৱাৰ পাছতে পিঁয়াজ দিয়া হৈছে। পিঁয়াজখিনি ধুনীয়াকৈ ভজা হোৱাৰ পাছতে মছলা দিয়া হৈছে। এনেদৰে আদা নহৰু আপোনালোক গোটেইখিনি অলপ অলপকৈ দেখুৱাই আছোঁ, যিখিনি পাৰোঁ মই। আমি খানা খোৱা লোকেশ্যনটো খুবেই সুন্দৰ, দক্ষিণ কামৰূপৰ এটুকুৰা সুন্দৰ ঠাই। সচৰাচৰ আমি ইয়াতে খানা খাওঁ সকলোৱে মিলি। দেখিছে যিহেতু হাতী বিচৰণকাৰী এলেকা, সেনেদৰে চাংঘৰ বনাই থোৱা হৈছে। চ' আমাৰ মাংস হৈয়ে গ'ল। নতুন বছৰে সকলোলৈ আনন্দ কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। দালি হৈ গ'ল লাহে লাহে, তাৰপিছত এইবাৰ ভাত। এতিয়া সকলোৱে খাবলৈ বহিছে। চ' সকলোৰে ৰিভিউটো লোৱা হওক। একদম মজা, মজা গয়া ভাই। নাম্বাৰ 1